নতুন ভিডিঅ'ত সকলোকে ৱেলকাম জনাইছোঁ। ৰাতিপুৱা 8:30 বাজিছে। এতিয়া কামলৈ যাব ওলাইছোঁ। এতিয়া কামত যাম আৰু নতুন বস্তু এটা পিক কৰিম। ভিডিঅ'টো শেষলৈ চাব, লাষ্টত আপোনালোকে দেখাব নতুন কি বস্তু আনিব গৈছোঁ। এয়া মই অফিচ আহি পালোহি। দুপৰীয়া চাগে বস্তুটো ৰিচিভ কৰিম, কিন্তু দুপৰীয়া হয় মানে এতিয়া অলপমান কাম কৰি লওঁ, লাহে লাহে বস্তুটো ৰিচিভ কৰিম আৰু নিশ্চয় ভিডিঅ' বনাম, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। ফাইনেলি বস্তুটো পালোঁ। অকণমান ধৈৰ্য ধৰক, অলপ পিছত মই আপোনালোকক দেখুৱাম নিশ্চয়। বস্তুটো পিক কৰিলোঁ। এতিয়া ঘৰত যাই যেতিয়া মই আনবক্সিং কৰিম, তেতিয়া ভিডিঅ'টো আকৌ ভালকৈ বনাম, তেতিয়া আপোনালোকে নিশ্চয় দেখা পাব কি বস্তু ল'লোঁ। তেতিয়ালৈকে অকণমান আপোনালোকে ধৈৰ্য ধৰক। দাদা এজনৰ মোক লগত বস্তুটো মই লৈ আহিলোঁ। আধাৰ পৰা দাদাই গাড়ীখন চলাইছিল, এয়া মোৰ ঘৰৰ ভিতৰত সোমাইছোঁ এতিয়া গাড়ীখন। অলপ যা। বৈদ্য বৰষুণ হৈ আছে। দে খুলি দে। এগো খুলিয়ে নামাবি না? উঠিম ওপৰত দিলে হ'ল। চাইকেলখন নমাই আপোনালোকক দেখুৱাম ভালকৈ। চাইকেলখনৰ ফাৰ্ষ্ট ৰাইডটো দেউতাই ল'লে। কেনেকুৱা লাগে চলে? ভালেই লাগিব, আৰামত একবাৰ চলাওঁ। গাড়ীখন বেক কৰি দিম নেকি? নাযাওঁ, ওলাব চাইডে দি যাব। হাই ফেমিলি, দিছ ইজ তুলসী বিহাইণ্ড দ্য স্ক্ৰীণ। আৰু আপোনালোকে ইতিমধ্যে দেখা পাইছে বস্তুটো কি আছিলে। বস্তুটো কালিয়ে ডেলিভাৰ পাব লগা আছিলে, কিন্তু দোকানত কিবা কাৰণত ৰেডি নাছিলে, যাৰ কাৰণে মই কালি নাপালোঁ। কিন্তু কথা নাই, এদিন অপেক্ষা কৰিলোঁ আৰু অপেক্ষাৰ অন্তত আজি বস্তুটো পালোঁ। মই পূৰা হেপী। মই হেপী হোৱাৰ অন্য এটা কাৰণ হ'ল মোৰ কাম কৰা ছেভিংছৰ পইচাৰে এইটো মই প্ৰথমটো বস্তু লৈছোঁ। এনে বস্তুটো সাধাৰণ, কিন্তু মোৰ কাৰণে বহুত ডাঙৰ।
কাৰণ মই নিজৰ কাম কৰা পইচাৰে নিজে নিজৰ ছেভিংছৰে বস্তুটো লৈছোঁ। চ' মোৰ কাৰণে সেইটো বস্তু বহুত ডাঙৰ কথা। আল্টিমেটলি মই বহুত সুখী, যদিও বস্তুটো ইমান ডাঙৰ নহয়। চাইকেল এখন ল'লোঁ আৰু বাকী আপোনালোকেতো গমেই পায় বৰ্তমান দিনে দিনে যিহে পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, তো তেনে ক্ষেত্ৰত বাইক লোৱাৰ কথা চিন্তা কৰিব নোৱাৰি। চ' চাইকেল এখনকে ল'লোঁ। তাক ওচৰৰ যোনবিলাক মোৰ কাম, যেনেকুৱা বজাৰ কৰা আৰু ওচৰ পাজৰে ঘূৰা ফুৰাৰ কাৰণে চাইকেল এখন দৰকাৰ, যাৰ কাৰণে চাইকেল এখন ল'লোঁ। বাকী আপোনালোকে চাই যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, আৰু লগ পাম নতুন ভিডিঅ' নতুন বিষয়ত কথা পাতিম। থেংক ইউ।